যদি আপোনাৰ মোবাইলৰ ডিফল্ট লাঞ্চাৰখন অট'মেটিক চেঞ্জ হৈ যায় তেতিয়া কি কৰিব? নমস্কাৰ বন্ধুসকল, মই অভি আপোনালোক সকলোকে টেকনোহাব ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাম যে যদি মোবাইলৰ ডিফল্ট লাঞ্চাৰখন কেনেবাকৈ চেঞ্জ হৈ যায় তেনেহ'লে কেনেদৰে পুনৰ আগৰ নৰ্মেল অৱস্থালৈ আনিব বা ডিফল্ট ছেটিঙত আনিব পাৰিব। আজি মোৰ হাতত এটা Samsung M30 মোবাইল আছে আৰু মই ইয়াত আপোনালোকক দেখাম যে কেনেদৰে ইয়াৰ লাঞ্চাৰখন চেঞ্জ কৰিব পাৰি। এয়া মই নতুনকৈ এখন লাঞ্চাৰ ডাউনলোড কৰি থৈছোঁ। এখন ডিফল্ট লাঞ্চাৰ নহয়, ইয়াত এখন প্লে ষ্ট'ৰৰ পৰা এখন ডাউনলোড কৰি থৈছোঁ। এইখন মই চেঞ্জ কৰি কেনেদৰে ডিফল্ট লাঞ্চাৰলৈ নিম সেইটোকে আপোনালোকক মই দেখাব চেষ্টা কৰিম। তাৰ কাৰণে আপোনালোকে প্ৰথমতে ছেটিংছত যাব লাগিব। ছেটিংছত গৈ আপোনালোকে এপছ বুলি এটা অপশ্যন পাব। সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব। এপছত ক্লিক কৰাৰ পিছত আপোনালোকে একদম কৰ্নাৰত 3টা ডট দেখিবলৈ পাব। এই 3 ডটত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত দেখিব পাব যে ইয়াত এটা ডিফল্ট এপছ বুলি এটা অপশ্যন আছে। সেই আপোনালোকে ডিফল্ট এপছত ক্লিক কৰিব লাগিব। ডিফল্ট এপছত ক্লিক কৰাৰ পিছত বহুতকেইটা অপশ্যন হ'ব। ইয়াত এটা আপোনালোকৰ যিটো অপশ্যন লাগিব সেইটো হ'ল হোম স্ক্ৰীণ। আপোনালোকে ইয়াত যাব লাগিব হোম স্ক্ৰীণত ক্লিক কৰি দিব। তাৰপিছত ইয়াত দেখিবলৈ পাইছে দুখন লাঞ্চাৰ আছে, ওৱান UI হোম আৰু কুইক SMS লাঞ্চাৰ। এতিয়া মই কুইক SMS লাঞ্চাৰখন দি থৈছোঁ, মানে এখন প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰা, আৰু ইয়াৰ অৰিজিনেল ডিফল্ট লাঞ্চাৰখন হৈছে ওৱান UI হোম। তেনেহ'লে আমি যদি আকৌ ডিফল্টত নিব বিচাৰোঁ তেনেহ'লে আমি ওৱান UI হোমত ক্লিক কৰি দিলেই হৈ যাব। দেখিলে বন্ধুসকল মোবাইলৰ লাঞ্চাৰখন চেঞ্জ হৈ গৈছে, তো আকৌ আগৰ পৰিস্থিতিত আহি গৈছে। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব, আৰু নতুন টেকন'লজি ৰিলেটেড ভিডিঅ' পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।